কৃষ্ণ। আজি আমি কলেজৰ পৰা আহি আঠখেলীয়া চাৰিআলিতে অলপ সময় ৰৈছিলোঁ। তেতিয়াই আমি এটি সুন্দৰ দৃশ্য দেখিবলৈ পালোঁ। বৰফ বেপাৰীজনে ডাঙৰীয়াক হাতী বাবাক বুলিও কওঁ। হাতী বাবাক যেতিয়া বৰফটো খাবলৈ দিলে, তেওঁ তেতিয়া অতিমাত্ৰা গৰম, আজি বহুত গৰম, সেই হেতুকে তেওঁ ভৰিত বৰফটো সানি লৈছে বা ছেটিয়াই লৈছে। নিশ্চয় আপোনালোকে দেখিছে দৃশ্যত। এটি বৰফ দিলে আকৌ এটি বৰফ বিচাৰি আছে, চাওক কেনেদৰে বিচাৰি আছে। বৰফ বেপাৰীজনে তেওঁক আৰু এটা বৰফ দিলে, তেওঁ সেই বৰফটিও ভৰিত ছেটিয়াই লৈছে। শেষত ডাঙৰীয়াই সকলোকে মংগল কৰক। কমেণ্টত পাৰিলে কৃষ্ণ বুলি লিখি দিব। আজি ভিডিঅ'টো ইমানেই। যদি অজানিতে কিবা ভুল ভ্ৰান্তি হ'ল মাফ কৰিব।